আমাৰ 30% কাম হৈছেগে আৰু এইফালে চাব পাৰে পুৰা 1 ডাল 2 ডাল 3 ডাল 4 ডাল দিলো আৰু কামি তাৰপিছত এইফালে 3 ডাল মান হৈছে কঁঠাল গছ ৰুবলৈ কাৰণে গাঁত খান্দি আছে পুলি নহয় নি গছ ডাঙৰ হয় কঁঠাল পুলি হা কঁঠাল পুলি কঁঠাল চাওক পুৰা মজা একদম দেখি পাইছে ধুনীয়াকে গুড মৰ্নিং বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে পায় আজি ভাবিছোঁ যে নতুন মাটি কিনা জেগাত মানে জেওৰা দিম বুলি আৰু বাঁহ কাটি আছিলোঁ আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে পায় ইয়াৰ পৰা বাঁহ কাটি আছিলোঁ আৰু সকলোৱে কমেণ্ট কৰিছে যে বাঁহ গছ মানে বাঁহজোপা মানে বহুত চাফ চিকুণ কৰি ৰাখিছোঁ বুলি তাৰপিছত এইফালে পুৰা গোছ বান্ধি লৈছোঁ 50 ডালকৈ এইফালে এটা বান্ধিছোঁ সেইফালে 3 পিচ আছে মানে টোটেল 250 পিচ লৈছোঁ আৰু তাত মানে অলৰেডি বাকীখিনি থৈ দিয়া হ'ল আৰু যোৱাকালিয়ে নি পিনি তাৰপিছত আজি মানে জেওৰাটো দি দিম বুলি ভাবিছোঁ আৰু এনেকৈ 50 ডাল বান্ধাৰ এটাই কাৰণ মানে নিবলৈ অলপ সুবিধা হয় আৰু হিচাপটো মানে গোটাকে ওলাই যায় সেইকাৰণে এনেকৈ বান্ধিছোঁ আৰু 50 ডাল কৰি তো নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ' এটা মোৰ ইউটিউব চেনেল নিৰ্মল শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে চাওক পুৰা আমাৰ ৰিক্সাত মানে পুৰা বাঁহ লোডিং হৈ গ'ল এইফালে 4 ডাল দিয়া আছে আৰু সেইফালে 4 ডাল আৰু এইফালে গোছকেইডাল লগত আৰু যদুকো লৈ লৈছোঁ যদুক মানে পেকপেকা থাকিবলৈ কাৰণে লৈ লৈছোঁ কাৰণ মনে থাকিলে ভাল নালাগেতো সেইকাৰণে যদুকো লৈ লৈছোঁ আৰু উঠি যা ওপৰত উঠি যা লাহেকৈ আকৌ আহি পালোঁ নতুন মাটি কিনা জেগাত অলপ পানী হৈ আছে আৰু মানে হঠাৎ বৰষুণটো আহি গ'ল সেইকাৰণে বেছি পানী হৈ গ'ল মানে চাওক না পুৰা ৰাস্তাইদি পানী পাৰ হৈ গৈছে আৰু এইবিলাক নমাই দিয়া হ'ল বাকী ইয়াতে গোছকেইডাল থাকিলে এতিয়া গোছকেইডাল লৈ যাওঁ মানে বৰষুণ নাচাওঁ আৰু কাৰণ ৰখি থাকিলে মানে কামটো নহ'ব সেইকাৰণে ধুম লাগি যাম আৰু একদম পুৰা চপল খুলি দিলোঁ যদু তই ছাতি লৈ ল পুৰা একদম আৰু ইয়াৰ পৰা নমাই সেইফালে নিব লাগিব চাৰিওফালে গাঁও আৰু সেইফালে দোকান এখন আছে মজা দোকান কিন্তু দেই আৰু এইফালে গাঁও সেইখন হাজং গাঁও নে কি বুলি কয় আৰু সেইফালে হাতীজান তাৰপিছত এইফালে বালাবাৰী এনেকৈ বালাবাৰী এইফালেও আছে তাৰপিছত এইখিনি মাটিখিনি আমাৰ যিহেতু জেওৰা যোৱাকালি ইয়াৰ পৰা সেই তালৈকে দিলোঁ তাৰপিছত এইখিনি আৰু অলপ বাকী আছে মানে এল কাটিং বাকী আছে তাৰপিছত এইখিনি ককাই দিলে আৰু আধাখনীয়া কৰি থৈ দিলে মানে ককাও সকাম খাই ফুৰিছে পায় আৰু সেইফালে নতুন মাটিত নতুন ঘৰ বনাই দিলে দেখিছে নহয় চাওক জুম কৰি দেখাই দিছোঁ এইফালে চাওক কি ধুনীয়াকৈ ঘৰটো বনালে আৰু আমাৰ ঘৰৰ ওচৰতে মানে আৰু এইফালে পকাকৈ বনাই আছে যিহেতু সেইদিনাখনি মই আপোনালোকক দেখুৱাইছিলোঁ পাই চাওক ৱাল দি পিনি ৰাখি দিছে আৰু ইয়াতো আমি কেতিয়া বনাম জানো বনাব লাগি আছোঁ নতুন ঘৰ যিহেতু আমি বাৰীয়ে পাতোঁ নে ঘৰে বনাওঁ তাকে ভাবি আছোঁ এইবাৰ আকৌ একদম টিকা ফটা ৰ'দ আহি গ'ল যদু ৰ'দত এতিয়া থাকিব পাবি আৰু তই যদু বুকিছে দেই কিন্তু ল'ৰাটো কাম কৰাটো কিন্তু অলপ চেলেং পেটেং হয় আৰু মানুহটো ধুনীয়াকৈ এতিয়া গোছবিলাক পুতি আছোঁ লাইন বাই লাইন একদম হিচাপ কৰি পিনি ইয়াতে 150 ডালমান খালে আৰু ইয়ালৈকে 50 ডালমান লাগিব তাৰপিছত পাপাক ফালিব দিছোঁ কামি যিহেতু মই ফালিলে মানে কামিবিলাক সৰু দীঘল হৈ যায় মানে নহয়গৈ আৰু কামি নহয়গৈ মানে কামিৰ জেগাত গৈ পিনি মানে চচালিহে হৈ থাকে সেইকাৰণে পাপাকে ফালিব দিছোঁ তাৰপিছত মই গোছকেইডাল পুতি দিওঁ জেওৰা গোছ পুতি হৈ গ'ল এতিয়া লগাম আমি কামিটো পটাপট লগাই দিওঁ তাৰপিছত আধা ঘণ্টা 1 ঘণ্টাতে খতম হৈ যাব আমাৰ কাম মজা বেছি টাইম নালাগিব আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে গোটেইখিনি কমপ্লিট হৈ যাব যিহেতু মেইন কামবিলাক মানে খতম হ'লেতো এতিয়া জাষ্ট ববহে লাগে আৰু মজাকৈ ধুনীয়াকৈ বহি গ'ল একদম চাত তললৈকে যাতে ছাগলী নোসোমাক সেইকাৰণে পুৰা একদম ধুনীয়াকৈ ঘনকৈ দিম ছাগলী সোমাব নেকি যদু নোসোমাই নোসোমাই শাহু সোমাব নোৱাৰিব ইয়াত ছাগলীটো দূৰৰে কথা হয় নহয় আমাৰ 30% কাম হৈছেগে আৰু সেইফালে চাব পাৰে পুৰা 1 ডাল 2 ডাল 3 ডাল 4 ডাল দিলোঁ আৰু কামি তাৰপিছত এইফালে 3 ডাল মান হৈছে বাকী এইফালে 4 ডাল মানে কাম খতম হৈছেগে বুলি ক'ব পাৰি আৰু 30% হৈছে যদুকো লগাই দিছোঁ যদু তোৰতো কাম নাই এনেই মিছামিছি টঙনিয়াই আছে তই ন হা নমস্কাৰ মই যদুৱে কৈ আছোঁ এতিয়া ইফালে চাব ধুনীয়াকৈ ভাইটিয়ে জেওৰা বৈ আছে বহুত ধুনীয়াকৈ ল'ৰাটোৱে জেওৰা বব জানে আকৌ দেই তাৰপিছত ইফালে কাম কৰি আছে ধুনীয়াকৈ অ' ভাইটি কেতিয়া শিকিলি ইমান ধুনীয়াকৈ কাম কৰিবলৈ অঁ মজা লাগিছে কৈছোঁ নহয় ইমান ধুনীয়াকৈ ল'ৰাটোৱে বৈছে কাম খতমে আৰু ইয়াত জইনটো দি দিলে বাছ কামটো শেষ তাৰপিছত অলপ এইফালে বাকী থাকি গ'ল মানে 40 ডাল মান খুঁটি লাগে আৰু তো সেইটো পাপাই ল'ব গৈছে ঘৰলৈ তাৰপিছত
পাপাৰ লগতে আকৌ মাও বোলে আহি আছে, কাৰণ মাও মানে ঘৰত থাকি পিনি ভাল লগা নাই বোলে, সেইকাৰণে মানে আমাৰ কামটো চাওঁ কৰি পিনে আহিছে। আৰু চাওক না, পুৰা দেখাই দিম দেচোন মই অলপ, পুৰা 4 স্কোৱাৰটো চাওক না, কি ধুনীয়াকৈ একদম ৰাউণ্ড কৰি দিলোঁ। এতিয়াহে মানে মাটিটো অলপ চকুত লগা নিচিনা হৈছে যে এইখিনি মাটি আমাৰ বুলি, নহ'লে মানে বাউণ্ডাৰীটো নাথাকিলে মানে যেনিবা আমাৰ মাটি নহয়, আৰু মানে কিমান দূৰ হয় বা কিমান দূৰ নহয় মানে সেইটো গম পোৱা নাযায়, সেইকাৰণে বাউণ্ডাৰীটো দিলোঁ। আৰু বহুত ভাল লাগিছে মানে চাওক না, পুৰা একদম যদু কি তাইডনতে মাংস চাংস আনিব নেকি? মাংস নহয় দোষ, আচলটোৱে আনিব, কিবা এটা আনিব। আৰু কিবা আনিব এতিয়া মই কেনেকে জানো, গাহৰি ভাত খুৱাব নেকি বুলি ভাবিছো, পিছবেলাৰ ভাত। পিছবেলাৰ ভাত খাব পাৰিব আৰু এইটো কি খজুৱাই আছো তই আকৌ, খজুলি মেন। ঠাণ্ডা লাগি গৈছে। মজা। আৰু এইফালে পুৰা একদম ধুনীয়াকে এইখিনি থাকি গ'ল, ইয়াৰ পৰা এয়ালৈকে থাকি গ'ল জেওৰা দিবলৈ, খালি মানে গোচ নুজুৰিলে আৰু সেইকাৰণে আনিব গৈছে পাপাই। আৰু এইটো চাওক না, ছাতি মানে দোকান চোকান দিবলৈ ভাল হয় আৰু, তো এনেকুৱা ছাতি এটা কিনি ল'লোঁ। মানে আমাক ক'ৰবাত পাৰ্টি চাৰ্টি খাই থাকোঁতে লাগে যে, সেইকাৰণে মানে ছাতিটো আনিছোঁ। আৰু যিহেতু অলপ ৰেষ্ট কৰিব লাগিব বুলি, এনেকুৱা ডাৱৰীয়া বতৰত অলপ কাম কৰা মজাই বেলেগ। 90% কাম খতম হৈ গ'ল। আৰু এইফালে আমাৰ মাও আহি পালে। কি আনিছে মা? হা, ৰুটি আনি দিছে বোলে আমাৰ কাৰণে। তো ধুনীয়াকৈ পটাপট উলিয়াওক, খাওঁ বুজিছে, ভোকো লাগি গৈছে ৰাতিপুৱাৰ পৰা, এতিয়া 2টামান বাজিলেগৈ আৰু। তো খোৱা বোৱাটো কৰিব লাগিব, যিহেতু পেট পূজা নহ'লে মানে কামো নহয়গৈ। তো সেইকাৰণে পটাপট উলিয়াওক মা, মা। আৰু মাছ মাংস কিবা আছে নে? ৰুটিৰ লগত কি আনিছে চাওঁ, চব্জিটো চাওঁ। তো মেগী বনাই আনিছে, আৰু চাওক পুৰা ৰুটি বনাই আনিছে, মানে তেলত দি পিনে বনাই আনিছে। তেলত দিলে অলপ খায়ো ভাল লাগেতো, সেইকাৰণে তেলত দি বনাব দিছোঁ। যদিও কাৰণে এখনে ই বেছি নাখায় বোলে। খাবি? পথাৰত খোৱা মজাই বেলেগ, তাতে আকৌ আজি ইয়াতে কাম কৰি আছোঁ, খাই পিনেও মানে মজা লাগিছে। যদিও ইনজয়। আৰু মাহঁতে ক'ত লৈছে নাই? এই হৈ যাব ইমান নালাগে, নহ'লে হৈ যায় তাক, নহ'লে হৈ যায় ন। খোৱা বোৱাটো হৈ গ'ল বাৰু, একদম মজাকৈ পেট ভৰাই পিনি খাই ল'লোঁ। আৰু এতিয়া কামত লাগিব লাগে। আৰু যিহেতু বৰষুণটো একদম টিপি টাপাকৈ দি আছে, বতৰটো একদম ডাৱৰীয়া কৰি আহিছে চাওকচোন, মানে পাহাৰ দেখিয়ে নাপায়। নহ'লে ইয়াৰ পৰা পাহাৰ দেখি পোৱা আছিলে, কিন্তু আজি দেখি নোপোৱা হৈ গ'ল, মানে বৰষুণ ডাৱৰীয়া বতৰ হৈ আছে। কঁঠাল গছ ৰুবলৈ কাৰণে গাঁত খান্দি আছে। কঁঠাল পুলি, হা, কঁঠাল পুলি কঁঠাল পুলি ৰুব। তাৰপিছত আৰু এইফালে নেমু টেঙা নাই কিহে নাই, কি এইটো পাপা? নেমু গছ, নেমু পুলি ৰুব এইটো। ধুনীয়াকৈ গোবৰ চোবৰ দি পিনি ৰুলে মানে 2 বছৰ 3 বছৰত মানে ডাঙৰ হৈ যাব আৰু একদম মোতকৈ ডাঙৰ। কাম কৰোঁতে মানে সন্ধিয়া কেতিয়া হ'ল গমেই নাপালোঁ। আৰু একদম পূৰা মাৰ বোলে ঠাণ্ডা লাগিছে, একদম বতাহ মাৰি আছে, যিহেতু ইয়াত পথাৰ জেগা যে, সেইকাৰণে পূৰা বতাহ মাৰে, ঠাণ্ডাও লাগে। আৰু তাৰপিছত এতিয়া কমপ্লিট হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে। তো ধুনীয়াকৈ কমপ্লিট পাৰ হ'বলৈ কাৰণে জেওৰা মানে কি কয়, জপনা নিদিওঁ আৰু ডাইৰেক্ট মানে খুঁটি পুতি দিম, তাৰপিছত খুঁটিৰ ওপৰৰ পৰাই পাৰ হৈ যাব লাগিব। ইয়াত কাটিম মানে, এতিয়া জোখ লৈ থৈ দিলোঁ। জেওৰা মাৰিও কমপ্লিট হৈ গ'ল, আৰু বৰষুণো কিনকিনীয়াকৈ আহি গ'ল। আৰু এইফালে চাওক, পাৰ হ'বলৈ কাৰণে কি বুলি কয় নাজানো, আৰু এইটো 3টা খুঁটি পুতি থৈ দিছোঁ, যেনে তেনে মানে পাৰ হৈ আহিবলৈ কাৰণে। আৰু এইফালে চাওক পুৰা মজা একদম দেখি পাইছে ধুনীয়াকৈ। তো বৰষুণটো দিছে, তো পটাপট যাই থাকোঁ আৰু নহ'লে চব বস্তু কট লৈ পিনে আহি যাওক। আৰু বন্ধুসকল, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। তো পুনৰ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। আজিলৈ চেটিলেন এটা, বাই বাই।